নমস্কাৰ আজি মই বনাবলৈ আৰম্ভ কৰিছোঁ। এয়া মই তেল দিছোঁ, গৰম হ'বলৈ তেল গৰম হৈ গৈছে। লগতে কাটি থোৱা পিঁয়াজো দিছোঁ। পিঁয়াজো মই লাহে লাহে ৰঙচুৱা হৈয়ে গৈছে আৰু সম্পূৰ্ণ মোৰ ৰঙচুৱা হৈ গৈছে। চাওক এয়া আৰু কাটি থোৱা জহা ভোলৰ তৰৈ আলু এয়া মই দি দিম। এতিয়া মই ভালদৰে এনেকৈ মিক্স কৰি মই লৰাই গৈছোঁ যাতে বস্তুটো মিহলি যায়। আৰু এয়া মই সোৱাদ অনুসৰি নিমখ দিছোঁ, হালধিও দিছোঁ মই জোখমতে। এতিয়া ভালদৰে মই লৰাই গৈছোঁ। আৰু এয়া মই লাহে লাহে জহা ভোলৰ তৰৈ চব্জি হৈ গৈছে। চাওক কিমান এটা ধুনীয়া কালাৰ হৈছে। আপোনালোকে এনেকৈ বনাই খাবচোন। বহুত চিম্পল ৰেচিপি হয়, খাবলৈও সোৱাদ হয়। আৰু এয়া মোৰ সম্পূৰ্ণ ৰেডি। আৰু মই ফ্ৰাই কৰা জলকীয়া দুটাও মই দি লৈছোঁ। খাবলৈ খুব ভালেই লাগে। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া আছিল আছামিজ থালি ৰেচিপি ব্লগছ ভিডিঅ'। ধন্যবাদ।